ড্ৰাগছ ভয়াৱহতাৰ বাবেই এইবাৰ ঘটিল এক অঘটন। মাত্ৰ ৫০০ টকাৰ বাবেই ড্ৰাগছ আসক্তই জ্বলাই দিলে নিজৰে ঘৰ-দুৱাৰ, মূল্যৱান নথিপত্ৰ। আজি দিনৰ প্ৰায় ২ মান বজাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল ৰঙিয়াত। নিজৰে ঘৰ জ্বলাই দিয়া গণেশ দাস নামৰ ড্ৰাগছ আসক্ত যুৱকজনৰ ওপৰত আছে নিজ পিতৃ-মাতৃক দীৰ্ঘদিনৰ পৰা অত্যাচাৰৰ অভিযোগ। ইফালে গণেশ দাসে আৰক্ষীক আটক কৰা পিছ মুহূৰ্ততে আৰক্ষী বাহনৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে খেদি ধৰি আৰক্ষীক গতাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ, দিছ লাইভ।